আমাৰ হাতত এটা ইনফৰমেশ্যন আছিলে যে ৰেল যোগে 3জন ব্যক্তিয়ে লামডিঙলৈ ড্ৰাগছ সৰবৰাহ কৰিছে। এইমতে সংবাদ পাই আমি উক্ত লোক 3জনক কৰায়ত্ব কৰোঁ। তেওঁলোকৰ নাম আছিল মনোহৰ আলী, ৰফিকুল ইছলাম আৰু আব্দুল আলী। মনোহৰ আলী উদালি তিনিআলিৰ বাসিন্দা হয় আৰু বাকী 2জন আমাৰ IOC গেট লামডিঙৰ বাসিন্দা। তেওঁলোকক কৰায়ত্ব কৰাৰ পিছত তেওঁলোকৰ পৰা সৰু 15টা প্লাষ্টিকৰ ভাইল পোৱা হৈছে আৰু য'ত আমি সন্দেহজনক হেৰইন প্ৰায় 10.5-11 গ্ৰামমান সন্দেহজনক হেৰইন তেওঁলোকৰ পৰা আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু তেওঁলোক 3জনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে আৰু তেওঁলোকক এই সংক্ৰান্তে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকৰ নাম মনোহৰ, ৰফিকুল আৰু আব্দুল আলী। 2022 বৰ্ষত লামডিং থানাত NDPS সংক্ৰান্তীয় সৰ্বমুঠ 34টা গোচৰ ৰুজু হৈছিল। এই 34টা গোচৰত 54জন লোকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। আমি ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিলোঁ প্ৰায় 660 গ্ৰাম আৰু গাঞ্জা আছিলে 12.5 কুইণ্টল। ইয়াৰ আনুমানিক বজাৰ মূল্য গাঞ্জা আৰু হেৰইনখিনি মিলাই প্ৰায় 3 কোটি টকা হ'ব। চুফাৰী হিচাপটো সম্পূৰ্ণকৈ নাই।